হয়, এটা কথা ক'ব লাগিব যি মাজুলী নিমাতী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য যি ক্ষিপ্ৰগতিত চলিব লাগিছিলে তেনেধৰণে চলা আমি দেখা পোৱা নাই। ইতিমধ্যে মাত্ৰ 18% কাম সম্পূৰ্ণ হৈছে, কিন্তু চৰকাৰ পক্ষই কৈছে যে 2025 চনৰ 8 জুলাইৰ ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য শেষ হ'ব। কিন্তু আমি যি দেখিছোঁ 18% কাম আৰম্ভ হোৱা 3 তাৰিখৰ পৰা আজিলৈকে মাত্ৰ 18% কাম সম্পূৰ্ণ হৈছে। এনেদৰে লেহেমীয়া গতিত যদি কাম কাজ চলি থাকে তেন্তে 2025 চনটো বাদ দিছোঁ আমি 2035 চনলৈ দলংখন সম্পূৰ্ণ হৈ নুঠিব। তদুপৰি যি UP-BIS কনষ্ট্ৰাকশ্যন কোম্পানী আছে, এই কোম্পানীয়ে কামৰ ক্ষেত্ৰত বিভিন্ন অজুহাত দেখাই গোটেই যি প্ৰক্ৰিয়াটোক এই কামৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰি লৈ যোৱা আমি দেখিবলৈ পাইছোঁ। কি কাৰণে চৰকাৰ পক্ষৰ হেঁচাৰ পাছতো তীব্ৰ হেঁচাৰ পাছতো দলংখনৰ নিৰ্মাণ কাৰ্য লেহেমীয়া কৰি লৈ যাবলৈ বিচাৰিছে। এই গোটেই বস্তুটো সম্পূৰ্ণ এক তদন্ত হ'ব লাগে। UP-BIS কনষ্ট্ৰাকশ্যনৰ ওপৰত সম্পূৰ্ণ তদন্ত হ'ব লাগে। কি কাৰণে তেখেতসকলে মাত্ৰ 18% কাম ইমান দিনৰ পিছত শেষ কৰিবলৈ সক্ষম হৈছে। আৰু এনেদৰে যদি চলি থাকে তেন্তে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে মাজুলী নিমাতী সংযোগী যি দলং, এই দলং কেৱল মাত্ৰ এক নিৰ্বাচনী ইছ্যু হৈ থাকিব। ইয়াৰ যি ফলপ্ৰসূ যি উপযোগিতা যি মানুহে লাভ কৰিব লাগিব, সেই উপযোগিতা লাভ কৰিবলৈ আৰু যথেষ্ট সময় লাগিব। আৰু 25 চনটো বাদ দিছোঁ, 35 চনলৈ এই দলং নিৰ্মাণ কাৰ্য সাজু হৈ নুঠিব। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটা কথা স্পষ্ট কৰিব খুজিছোঁ, যিদৰে DPR প্ৰস্তুত হৈছে, যি ধৰণে যিমান সময়ৰ ভিতৰত এই দলংখন নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছিল, ঠিক সেই সময়ৰ ভিতৰত অতি সোনকালে দলংখন নিৰ্মাণ কাৰ্য শেষ হ'ব লাগে। আৰু মাজুলীবাসীৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সফল পূৰ্ণ পৰ্যায়ৰ ৰূপ পাব লাগে দলংখনে।